আপোনালোক সকলোকে আকৌ এবাৰ ওয়েলকাম। আজি মই এটা হেলদি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইটো বস্তু আপোনালোক সকলোৱে জানেই, কিন্তু মই অলপ বেলেগ ধৰণে বনোৱাৰ বাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইখিনি হৈছে ভেদাইলতাৰ পাত। ইয়াৰ বহুতো ঔষধি গুণ থাকে আৰু এইখিনি বিভিন্নজনে বিভিন্ন ধৰণেৰে বনায়। কিছুমানে মাছ দি বনায়, কিছুমানে কণী দি বনায়, কিন্তু আজি মই একদম নিৰামিষ ৰূপত ইয়াক বনাইছোঁ। আৰু কেনেকৈ বনাইছোঁ আহকচোন অকণমান চাওঁ। পাতবিলাক বহুত ধুনীয়াকৈ মই ধুই লৈছোঁ, কাৰণ এতিয়া শুকান দিন বহুত ধূলি আছিলে পাতবিলাকত। আৰু ধুই লৈ মই মিহিকৈ কাটি লৈ এই গ্ৰাইণ্ডাৰ জাৰটোত ঢালি দিছোঁ। আৰু লগতে এটা জলকীয়া দিম আৰু অকণমান পানী ঢালি ইয়াতে মই পেষ্টটো বনাই ল'ম। পেষ্টটো বনাই লৈ মই এটা বাটিত উলিয়াই লৈছোঁ আৰু বাকী ইনগ্ৰেডিয়েণ্টখিনিও মই ইয়াত মিক্স কৰি ল'ম। আন্দাজমতে বেচনখিনি মই ঢালি দিছোঁ। তাৰপাছতে মই নিমখখিনি দি দিছোঁ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ একদম মিহিকৈ কাটি লৈছোঁ আৰু সেইখিনিও ইয়াতে ঢালি দিছোঁ। এতিয়া মই জিৰা গুড়িখিনি দি দিছোঁ। অলপমান বেকিং ছ'ডাও দিছোঁ, যাতে বৰকেইটা অকণমান ফুলি যাব আৰু ফুলিলে মই যিটো গ্ৰেভি তাত বনাম সেই গ্ৰেভিটো যাতে তাত সোমায়। গোটেইকেইটা ইনগ্ৰেডিয়েণ্ট মই ভালদৰে মিক্স কৰি ল'ম। ইয়াত পানী ব্যৱহাৰ নকৰিলেও হ'ব, কাৰণ মই ভেদাইলতা পিছোতে অলপমান পানী দি দিছিলোঁ, সেইখিনিৰেই হৈ যাব এতিয়া। গ্ৰেভিটো বনাবৰ কাৰণে মই 2টা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ আৰু 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, কেইফুটামান নহৰু লৈছোঁ আৰু এটুকুৰি আদা লৈছোঁ। এই গোটেইখিনি একেলগে মই পেন এখনত দি বইল কৰি ল'ম। তাৰপাছত মই এইখিনিও পিউৰি বনাই ল'ম। এতিয়া ইয়াত অকণমান পানী দি দিছোঁ, পানী দি মই ইয়াক বইল কৰিম। এটা ছাইডত মই কেৰাহীত তেল গৰম কৰি আছোঁ। ইয়াতে মই বৰকেইটা বনাই ল'ম আৰু এটা ছাইডত মই এয়া বিলাহী, পিঁয়াজ, নহৰু, আদা এয়া উঠাই দিছোঁ। এবাৰ উতল আহিব দিম এইখিনি। তো এতিয়া মই এটা এটাকৈ দি বৰকেইটা বনাই ল'ম। এবাৰ এবাৰ মই বৰকেইটা লুটিয়াই দিছোঁ। বৰকেইটা হৈ গৈছে আৰু বাকীকেইটা বৰো মই এনেধৰণে বনাই ল'ম। এইফালে দেখিছে, এইটো বিলাহী আৰু পিঁয়াজৰ এইটো হৈ গ'ল। বিলাহী আৰু পিঁয়াজ নহৰুৰ যিটো পেষ্ট বইল কৰি লৈছিলোঁ, সেইখিনি মই এতিয়া গ্ৰাইণ্ডিং জাৰটোত দি দিছোঁ আৰু এইখিনি মই পেষ্টটো বনাই ল'ম। থাকি যোৱা তেলকণতে মই অকণমান পাঁচফোৰণ দি দিলোঁ। পিউৰি বনাই লৈছিলোঁ, সেইখিনি ইয়াত ঢালি দিছোঁ। লগতে নিমখ, সোৱাদ অনুসৰি হালধি, জিৰা গুড়ি অকণমান দি দিছোঁ আৰু অকণমান জলকীয়া গুড়িও দি দিছোঁ। অকণমান ৰঙো আহিব আৰু অকণমান জ্বলা টাইপৰো হ'ব, সেইকাৰণে দি দিছোঁ।
এইটো বহুত বেছি গৰম কৰিব নালাগে কাৰণ মই অলৰেডি গৰমেই লৈছিলোঁ তো এতিয়া মই বৰকিটা তাতে দি দিম অকণমান লাহেকৈ লৰাই দিব কাৰণ বেছি জোৰে লৰালে ভাগি যাব অলপ যাতে গ্ৰেভিটো সোমাও তাত আৰু 1 মিনিটমান ৰাখিলেই গ্ৰেভিটো আমাৰ হৈ যাব বেছি শুকালে খাবলৈ বৰ বেছি ভাল নহ'ব সেইকাৰণে ইমানতে ৰাখি দিম এতিয়া মই কাটি লোৱা ধনিয়া পাতকেইখিলা তাৰ ওপৰতে দি দিম ধনিয়া পাতকেইখিলা দিলে বৰ ধুনীয়া গোন্ধায় আৰু খাবলৈও বহুত সোৱাদ হ'ব খুব কম সময়তে হোৱা এই ৰেচিপিটো সঁচাকৈ খাবলৈ বহুত সোৱাদ বস্তুবিলাক যোগাৰ কৰি লওঁতে অকমান সময় বাৰু লাগে কিন্তু এবাৰ এনেদৰেও বনাই খাই চাবচোন আৰু যদি আপোনালোকে ভাল পায় খাই তেতিয়াহ'লে কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব